তো ফাইনেলি গাইজ আজি ভিডিঅ'টো একদম আৰম্ভ কৰিলোঁ আৰু আমাৰ আজি মানে আপোনালোক দেখা আমাৰ ইয়াৰে মানে পাহাৰৰ শাল বাগানটোৰ পৰা গোটাই দেখা পোৱা আপোনাৰ ৰৈছে আপোনালোক দেখাই যাম চব গ'ল আপোনালোকে চাব পাৰে ৰাস্তাবিলাক একদম বোকা হৈ আছে এতিয়া বৰষুণৰ পৰা নাই যদিও আজি একদম বৰষুণৰ অৱস্থাত হোৱা মানে চাব পাৰে আপোনালোকে ৰাস্তাবিলাক একদম বোকা যিটো ৰ'দ ওলাইছে মানে ঠিকে আজি বতৰটো ঠিকে হৈছে অলপ ৰ'দ দিছে গৰম ঠিকে আছে ৰাস্তাবিলাক অলপ ভাল হৈছে বা শুকাইছে চ' আজি আমি যাম সেইটো পাহাৰত এইটো আমাৰ শাল বাগান হয় ফৰেষ্ট ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব স্কিপ নোহোৱাকৈ একদম আপোনালোকে চাব পাৰে মোৰ বন্ধু আহি আছে মোৰ বন্ধুক আজি লৈ যাম তাতে আপোনালোকৰ আমি ফাইনেলি পাম আৰু আমাৰ এইটো ৰাস্তাটো মানে উজাই যাব লাগিব আৰু ইয়াত একদম মানে যাব লাগিব আপোনালোকে নিজৰ দেখা পাই আছে বহুত দুখ মানে এইটো ৰাস্তাটো চব বন্ধু চাই থাকক একদম পাহাৰটো মানে আমি বেগাই আছোঁ এতিয়া মানে এইটো ওখ আছে মানে পাহাৰটো চাব পাৰে মোৰ বন্ধুটো মানে আহিব পৰা নাই যে ফাৰ্ষ্ট টাইম হৈছে এইটো পাহাৰত মানে আহিব পৰা নাই একদম ৰখি গৈছে সোনকালে বন্ধুসকল আমি এতিয়া উজাই আছোঁ পাহাৰত ৰাস্তাটো আপোনালোকে দেখাই পাইছে চাব পাৰে বেগাব পৰা মাথা নাই একদম পাহাৰ চব বন্ধুসকল আমি মানে ৰাস্তাটো মানে ৰঙাই আহি গৈছোঁ মানে এইটো ৰাস্তা নহয় একচুৱেলি ৰাস্তাটো মানে আগফালেহে চব বন্ধুসকল মই ৰাস্তা পাহৰি গৈছিলোঁ ৰাস্তাটো আমাৰ এইটো আছিল এতিয়া আমি ইফালে গৈছিলোঁ মানে মই ভিডিঅ' কৰি একদম মানে মই পাহৰি গৈছিলোঁ একদম ৰাস্তাবিলাক মানে আৰু So guys, আমি ফাইনেলি আহি গ'লো আমাৰ শাল বাগান তো বন্ধুসকল আমি আহি গ'লো ফাইনেলি আমাৰ শাল বাগান এইটো শাল বাগান কয় ন বহুত ধুনীয়া লাগিছে বহুত মানে ক'ব নোৱাৰোঁ চাব পাৰে একদম মানে ভাগৰ লাগিছে তাৰ কথা কোৱাতে একদম মানে চাব পাৰে গাইজ তেওঁ মানে মোৰ ভিডিঅ' কৰি আছে একচুৱেলি মোৰো ভাগৰ লাগিছে বহুত চাওক কেনেকুৱা কেমেৰা দৌৰি আছে ল'ৰাটো মানে পুৰা এক্সাইটেড হৈছে মানে একদম দৌৰি আছে চব বন্ধুসকল পাহাৰত আহিবলৈ একদম মানে ভাগৰো লাগিছে আৰু কি ক'ম তথাপিও মানে আহিছোঁ আজি ইয়াত ভিডিঅ'টো একদম চাই থাকিব এণ্ডলৈ চাই থাকিব স্কিপ নকৰিব আৰু গোটাই আপোনালোকে দেখা নাপাব নহ'লে মানে বহুত ধুনীয়া এটা মানে ইয়াত পৰিৱেশ মানে চৰাইৰ মাত লগতে মানে বহুত ঠাণ্ডা বতাহ বহুত আহে মানে ইয়াত বহুত ভাল লাগে ইয়াত আহি আপোনালোকে চাই থাকিব ভিডিঅ'টো আপোনালোক গোটাই দেখাই যাম বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ পাহাৰত দেখা পাইছে আমাৰ এতিয়া মানে যিমান ভিউ আছে মানে ইয়াৰ পৰা মানে যি দেখা পাম আপোনালোক দেখাই যাম এতিয়া চাব পাৰে আপোনালোকে কি
ধুনীয়া লাগিছে আপোনালোকে চাব পাৰে কি ধুনীয়া একদম দৃশ্য মানে আপোনালোকে ইয়াত সো বন্ধুসকল আপোনালোকে চাই আছে আমাৰ বৰ্ষাপাৰা ষ্টেডিয়াম আমাৰ গুৱাহাটীৰ আৰু তাৰ ওপৰৰ পাহাৰবিলাকত কালা পাহাৰ বুলি কয় নেক্সট টাইম আমাৰ ইফালে আছে আমাৰ বালাজী মন্দিৰ আপোনালোকে নিশ্চয় গম পায় বালাজী মন্দিৰ আমাৰ গুৱাহাটীত আৰু ইটো চাব পাৰে আমাৰ সৰুসজা আমাৰ ষ্টেডিয়াম তো অকল মানে আমাৰ কেমেৰা বহুত দূৰ মানে জুম নহয় মানে কেপাচিটি এনেকুৱা মোৰ কেমেৰা যিমান জুম হৈ দেখাইছোঁ আপোনালোকক তো বন্ধুসকল আমাৰ ইয়াৰ পৰা চাব পাৰে আপোনালোকে বানপানী ক'ত কৈ থৈছে মানে মোৰ কেমেৰাটো মানে যিমান জুম হৈছে আপোনালোকক দেখাই যাম এইটো ভুলি নদীৰ পাৰ মোক আপোনালোকে চাব পাৰে এতিয়াও মানে পানী মানে জেগাবোৰত মানে পানী হৈ আছে আপোনালোকে নিশ্চয় দেখা পাইছে ঘৰত যাই থাকোঁতে মানে বেলেগ ৰাস্তা মানে ধৰিছিলোঁ তাৰপৰা আমি মানে ৰাস্তা পাহৰি গৈছোঁ মানে আমি ৰাস্তাই পোৱা নাই সো বন্ধুসকল একদম ৰাস্তা বিচাৰি নোপোৱা কাৰণে একদম মানে ঘাম ওলাই গৈছে মানে মোৰ একদম ৰাস্তা বিচাৰি পোৱা নাই চাগে ৰাস্তা ইফালে আছে এনেকুৱা যেন লাগিছে কিন্তু ৰাস্তা ইয়াত নাই এনেকুৱা লাগিছে একদম তাৰ কথা নুশুনো মই জোৰ পৰা ডিস্কভাৰী চেনেল কৰি আছোঁ যেনেকুৱা লাগিছে একদম পাহাৰে মানে দেখাইছোঁ এতিয়া আৰু যাব লাগিব ৰিটাৰ্ণ আমি যাব লাগিব মই ভাবিছিলোঁ মানে পাহাৰৰ তলফালে ৰাস্তা আছে মানে ইফালে ইমান বন্ধুসকল তলা মানে আমাৰ এটা মানে লাভ হ'ল কি এইটো মানে ফুলটো দেখা পালোঁ মানে এইটো ফুলটো মানে আমাৰ ইয়াত মানে ডিমা ফুল বুলি কয় আমি খাওঁ মানে এইটো আপোনালোকে চাব পাৰে এইটো ৰাস্তাই গৈছিলোঁ এতিয়া আৰু আমি ৰিটাৰ্ণ যাই আছোঁ ওপৰৰ পৰা আমি এইফালে যোনফালে আছোঁ এইফালে যাব লাগিব আৰু চব বন্ধুসকল আমি একদম ৰাস্তা মানে নোপোৱাৰ মানে আৰু ঘূৰি আহিব লগা হ'ল আহি পেলাই জেগাটো পালোঁ আৰু আমাৰ মানে বহুত ভাগৰ লাগিছে আজি বাপৰে এনেকুৱা লাগিছে আমি কিবা ইয়াত মানে আপোনালোকক দৃশ্য দেখাব আহিছোঁ কিন্তু লগতে আমাক যেনেকুৱা লাগিছে এই ডিস্কভাৰী চেনেলত যে দেখাই পাহাৰ ঘূৰি থাকে মানে নিজকে এনেকুৱাই লাগিছে মানে আজি চ' ভিডিঅ'টো একদম ভাল লাগিলে আৰু কি ক'ম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব ধন্যবাদ আৰু লগ পাম নেক্সট ভিডিঅ'ৰ লগত